নমস্কাৰ আইসকল আখলৰ আটাইকে মোৰ মৰম জনাইছোঁ বাই ভনী বান্ধৱী সকলোলৈ আজি মই ভৰুৱা বিলাহীৰ ৰেচিপি লৈ আহিছোঁ ইয়া চাওক মিডিয়াম সাইজৰ বিলাহী লৈ লওক আৰু এনে ধৰণে আপুনি ভিতৰখন খালি কৰি লওক এই খালি কৰা যিখিনি মছলা এটা বাটিত আপুনি গুটাই থব তাৰে আমি কি হয় মছলা ৰেডি কৰিম ইয়া চাওক এনে ধৰণে খালি কৰিব আৰু ইয়াৰ যে ওপৰৰ যে কাটি থোৱা অংশখিনি সেইখিনি সাইডত থৈ ল'ব তাৰ পিছত ঢাকি দিব লাগিব সেই মছলাখিনি এয়া চাওক এই ধৰণে খালি কৰি ল'ব কেঁচা জলকীয়া কেইটামান কাটি ল'ব পিঁয়াজ দুটা আৰু নহৰু অকণমান তাতে আপুনি জলকীয়া গুড়ি নিমখ হালধি আৰু ধনিয়া পাউডাৰ 2 চামুচ বাকি এচামুচ দিব অকমান আমচুৰ পাউডাৰ দিব আৰু 4টা আলু মই সিজাই লৈছিলোঁ সিজাই পেলাই ইয়া মেছ কৰি থৈছিলোঁ আৰু সেয়া চাওক আপুনি এই ধৰণে মিলাব এই মছলাখিনিৰ লগত এনে ধৰণে চাওক ইয়াত অকমান আমচুৰ পাউডাৰ মই দিওঁ দেই আপোনালোকে যদি দিব নোখোজে নিদিব কোনো কথা নাই মই অকণমান এই টেঙা জ্বলা সেই সোৱাদটো আগৰ ভিডিঅ'টো মই কৈছোঁৱে মোৰ ভাল লাগে আচলতে সেইকাৰণে ইয়াত এতিয়া মিঠাতেল মিলাব 2 চামুচ মিঠাতেল দিব অকণমান বেছিকৈ দিলেও একো দিগদাৰ নাই আজিকালি আকৌ তেলটো বৰ বেছিকৈ ইউজ কৰাটো বেয়া সেইকাৰণে আৰু মই 2 চামুচ দিওঁ কিন্তু তেলেৰে ন সোৱাদটো ইমান ভাল হয় কি ক'ব আৰু এয়া চাওক মই আকৌ আমচুৰ পাউডাৰ মিলাইছোঁ দেই এয়া ভাল ধৰণে তেল মিলাই লৈ পেলাই পাৰে যদি হাতেৰে মিলাব হাতেৰে মিলালে মছলাখিনি একচুৱেলি বৰ ভাল হয় আৰু আলু গোটা হৈ নাথাকে যাতে সেই কথাটো লক্ষ্য ৰাখিব খুব সুন্দৰভাৱে মেছ কৰি ল'ব কাৰণ ভিতৰত গৈ আৰু বেলেগেতো তাক ঠিক কৰিব নোৱাৰি নহয় জানো এয়া চাওক এই ধৰণে মেছ কিয়া হোৱা যিখিনি আলুৰ মছলা বিলাহীৰ ভিতৰত ভৰাই দিয়ক এই ধৰণে ষ্টাফিং ৰেডি হৈ যাব আৰু সেই ওপৰ কাটি থোৱা বিলাহীৰ এই ধৰণে ঢাকি দিয়ক আৰু অকণমান দবাই দিব দেই হাতেৰে এয়া চাওক বিলাহীৰ ভিতৰৰ অংশখিনিত এচামুচ হালধি ধনিয়া পাউডাৰ আৰু জলকীয়া গুড়ি অকণমান জান পানী দি বেলেগে ঘুলি থৈ দিব এই কেৰাহী গৰম হৈছে তেল এহাটা দিলোঁ মই এটা এটাকৈ বিলাহী তাত দি যাব লক্ষ্য ৰাখিব একেলগতে গোটেই সোপা দি নিদিব এটা এটাকৈ কাৰণ ইয়াৰ ভিতৰৰ যিখিনি মছলা যিখিনি ষ্টাফিং সেয়া বাহিৰলৈ ওলাই গ'লে ভৰুৱা বিলাহী হৈ নাথাকিব আৰু 2 মিনিটমানৰ কাৰণে ঢাকি দিব আকৌ লাহে লাহে লৰাই দিব আকৌ ঢাকি দিব তেতিয়া বিলাহী কি হয় কেঁচা যিটো সোৱাদ সেইটো নাথাকে বিলাহীখিনি সিজাটো বৰ দৰকাৰী ইয়া বেলেগ এখন ফ্ৰাই পেন লৈ পেলাই তাত মই 2 হাতা তেল দিছোঁ ইয়া হিং চুটকিভৰ হিং বুলি কয় নহয় সেয়া তাৰপিছত অকণমান সৰিয়হ এচামুচ জিৰা এয়া যেতিয়া মানে আপোনাৰ ফ্ৰাই হৈ যাব অকণমান ৰঙচুৱা ৰংটো ধৰিব তেতিয়া তাত মই সেই যে আমি মছলাখিনি ঘুলি থৈছিলোঁ সেয়া চব মছলাখিনি অকণ ফুলি গৈছে নহয় সেয়া তেলত দি দিয়ক এয়া ফ্ৰাই হওঁতেই যিখিনি বাকী থাকি যোৱা আলুৰ মছলা ষ্টাফিঙৰ যিখিনি থাকি গৈছিলে সেয়া ইয়াত মিলাই দিব একচুৱেলি এয়া গ্ৰেভি ৰেডি হৈছে জানে এয়া চাওক ভাল ধৰণে এইখিনি ভাজ খাবলৈ দিব তেল যেতিয়া বেলেগ হৈ যাব মছলাৰ পৰা তেতিয়া ধৰিব পাৰিব যে বাছ এয়া ৰেডি হৈ আছে এয়া চাওক তাৰপিছত সেই যিখিনি বিলাহী আছিলে তাৰ ওপৰত লাহে লাহে দি দিয়ক হৈ গ'ল ভৰুৱা বিলাহী ৰেডি কেনে লাগিছে চাওক মই এতিয়া প্লেটিং কৰিবলৈ লৈছোঁ এই ধৰণে আপোনালোকেও প্লেটিং কৰিব সজাব পৰিয়ালৰ সকলোকে খুৱাওক ৰুটি পৰাঠা পুৰি বনাওক তাৰ লগত খাওক মই আকৌ কেতিয়াবা ভাতৰ লগতো খাওঁ দেই মোৰ আকৌ ভাত খোৱাৰ অভ্যাসটো আছে এ চাওক কেনে লাগিছে বনাই চাব বৰ সহজ কিবা অসুবিধা পালে মোক সুধিব এয়া চাওক মন গৈছে নহয় একদম সহজ
একেবাৰে সাধাৰণ ৰেচিপি বছ খালি অকণমান লক্ষ্য ৰাখিব কম ফ্লেমত আপুনি বিলাহীখিনি ঢাকি ঢাকি বনাব মছলাখিনি ভাল ধৰণে ভাজ খাবলৈ দিব বনাওক ধন্যবাদ